হ'ব আৰু আজি মই আপোনালোকৰ আগত এনেকুৱা এজন ব্যক্তিক পৰিচয় কৰাই দিম যিজনে জীৱনৰ যুদ্ধত কাম কৰি 22 বছৰ এটা কাম কৰিছে। তেওঁ 22 বছৰ চাহৰ দোকান দি আছে ভেটেনেৰী কলেজৰ সন্মুখত। তেওঁৰ জীৱন ষ্ট্ৰাগলটো কেনেকুৱা ধৰণৰ? নৰ্মেলি মানুহে ডাঙৰ ডাঙৰ মানুহক VIP মানুহৰ ইণ্টাৰভিউ লয়, টিভিত দেখায়, কিন্তু এই সৰ্বসাধাৰণ মানুহৰ ইণ্টাৰভিউ লোৱা সাধাৰণতে দেখা নাযায়। মই আজি এজন সৰ্বসাধাৰণ মানুহৰ কিমান কষ্ট কৰি তেওঁ জীৱন নিৰ্বাহ কৰে। ভেটেনেৰী ক্লিনিক্সৰ সন্মুখত ফুটপাথত তেওঁ চাহৰ দোকান দিয়ে। এয়া চাহৰ দোকান চাওক। তেখেতৰ মিছেছো আছে, দুইজনে মিলি জীৱন সংঘৰ্ষত লিপ্ত হৈ আছে। আচ্ছা, আপোনাৰ নামটো কওকচোন। কৈলাশ দাস। ইয়াতে গুৱাহাটীত ক'ত থাকে আপুনি? মই এই বেংকৰ ওচৰত ষ্টেট বেংকটো যি আছে ভাড়াঘৰত। আৰু এখেত আপোনাৰ মিছেছ? আপোনাৰ নাম? কবিতা দাস। দুইজনেৰে 22 বছৰ হ'ল নে ইয়াত কাম কৰা? নাই, হোৱা নাই। আচ্ছা, এখেতে আপোনাৰ ইয়াতে 22 বছৰ হ'ল। কিমান চনৰ পৰা কৰি আছে ইয়াতে? আজিলৈকে কিমান চন হ'ব? 23। কি অসুবিধা পাইছে ইয়াত কৰি থাকে? কিবা অসুবিধা পাইছে নেকি? অসুবিধা বেলেগ একো নাই, মাজে সময়তো GMCৰ এইটো প্ৰব্লেম থাকেই আৰু ৰাস্তাৰ দোকান। কিবা পইচা দিয়ে নেকি GMC? নাই নাই। পইচা খাদিছে নেকি কেতিয়াবা? নাই নাই। মানে GMC কেনেকুৱা ধৰণৰ আপোনালোকক সমস্যা দিয়ে, মানে অসুবিধাৰ সৃষ্টি হয়? অকণমান কওকচোন। ইয়াতে কোনোবা তাৰমানে মিটিং হ'লে ফিল্ডত আৰু ডাঙৰ ডাঙৰ কোনোবা মানুহ আহিব তেতিয়া দোকান বন্ধ কৰিব দিয়ে। তাৰপিছত আকৌ বহিব দিয়ে? নকয় আৰু এখন চাহ উঠিছিল, আমাৰ ভাত বনাইছিলোঁ, ৰুটি বনাইছিলোঁ। আমাৰ এওঁৰ ভায়াকো আছিল, সেইখন GMC লৈ গৈছে। লৈ গ'ল। আপুনি ৰাতিপুৱা কেইটা বজাৰ পৰা ইয়াত এই ডিউটি কৰে ইয়াতে, এই চাহৰ দোকান? কেইটা বজাৰ পৰা? 6টা বজাৰ পৰা। ৰাতি কেইটালৈকে? 7:30, 8টা বাজে আৰু লাষ্ট ফিনিচিং হোৱাক আৰু সময় লাগেতো। আপোনাৰ পৰিয়ালটো কিমান ডাঙৰ? কিমান ল'ৰা ছোৱালী কেইজন? এই চাহৰ দোকানখন দি আপুনি যে জীৱনটো কঢ়িয়াই লৈ গৈ আছে, কষ্ট যথেষ্ট হৈছে, যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। চৰকাৰৰ ফালৰ পৰা কিবা আশা কৰিছিল নেকি? মানে যে ডাঙৰ ল'ৰাটোৱে BCom পাছ কৰিছে। আচ্ছা, কম্পিউটাৰ মেকানিকেল ইঞ্জিনিয়াৰো পাছ কৰিছে। চাকৰি তাকৰি একো নাই না। আচ্ছা, আৰু তাৰ হাৰ্টৰো অসুখ হৈছে। চৰকাৰৰ ফালৰ পৰা কিবা পাইছে নেকি আজিলৈকে? তৰুণ গগৈৰ দিনত 5,000 টকা পাইছিলোঁ। তৰুণ গগৈ ছাৰৰ দিনত আপুনি 5,000 টকা পাইছিলে। কি হিচাপে দিছিলে 5,000 টকা? হাৰ্টৰ অসুখৰ কাৰণে হয়, চৰকাৰী এটা সাহায্য দিছিলে। হয়, এই দিল্লীত GMC এইমছত নিছিলোঁ। হয়, তাততো দুবাৰ নিলোঁ। হয়। তাতে টকা পইচাটো খৰচ হ'ল যথেষ্ট, বাই দিলে আৰু। তাৰমানে আপোনাৰ তৰুণ গগৈ চৰকাৰৰ দিনত আপুনি 5,000 টকা পাইছে? 5,000 টকা পাইছোঁ। আচ্ছা, এই যে দোকানখন ইয়াত দিছে, চৰকাৰৰ কিবা আবেদন পত্ৰ দিছিল নেকি যে আমাক এইটোতো আমি টেম্পৰাৰী কৰি আছোঁ, আমাক এখন চাহৰ দোকান ভালকৈ দিবৰ কাৰণে সুবিধা কৰিব লাগে বা কিবা দিব লাগে, কিবা তেনেকুৱা ধৰণৰ দিছিল নেকি চৰকাৰক? তেনেকুৱা ধৰণৰ একো আবেদন পত্ৰ দিয়া নাই। আৰু আপুনি এই দোকানখন চলাই আপোনাৰ পৰিয়ালটো পোহপালন দি আছে। আৰু ল'ৰা দুটা, সিহঁতো শিক্ষিত, কিন্তু চাকৰি বাকৰি পোৱা নাই এতিয়ালৈকে। ইণ্টাৰভিউ দিলে। ফ'ৰ্থ ছেমিষ্টাৰ। কোন কলেজত পঢ়ি আছে? আচ্ছা, ডাঙৰটো BCom পাছ কৰিছে। আচ্ছা, আপোনালোক দুইজনে সমানে ইয়াত ৰাতিপুৱাৰ পৰা লাগি থাকে? গোটেই দিনটো লাগি থাকে? আৰু আপুনি এই গোটেই দিনটো লাগে, ঘৰটো কোন থাকে ঘৰত? ৰাতি ইয়াৰ পৰা কেইটাত যায়? ইয়াৰ পৰা গৈ ভাত চাত বনাই, ভাত বনাই খাই বৈ শুওঁতে কিমান সময় লাগে? মোটামুটি খোৱাক লাগি 11টা 10:30 হয়। 10:30 হয়? 10:30। ৰাতিপুৱা কেইটা বজাত উঠে? 5টা। তাৰমানে আপোনালোকৰ ৰেষ্ট নাই আৰু? ৰেষ্ট নাই। এতিয়া ইয়াৰ পৰা যিটো উপাৰ্জন হয় সেইটো যথেষ্ট পৰিমাণে হয়নে গোটেই মাহটো চলিবলৈ? আগতে আছিলে, এতিয়া বহুত কমিছে। বহুত কমিছে। আগতে গাড়ী মানুহখিনি পাইছিলোঁ চিটি বাছত, হয়, হাজিৰা এটা ওলাইছিল। হয়, এতিয়া তাৰমানে গাড়ীখিনি আগত গুচি গ'ল, হয়, নাছিলে গাড়ী। হয়, তেতিয়া বহুত অসুবিধা হৈছিল। এতিয়া আৰু আছে গাড়ী কিছুমান। ইয়াতে কোনোবা মানুহে বাকী চাকি খাই পইচা নিদিয়ে নেকি?
নাই নাই দিয়ে চবে দিয়ে মানুহখিনি ভালেই পাইছে আপুনি চব আৰু। অঁ আৰু ডাঙৰ ল'ৰাটো এটা ছোৱালীও এটা আনিছে বিয়া কৰাইছে বিয়া মুঠতে আপুনিয়ে পোহপাল দি আছে নেকি গোটেই পৰিয়ালটো মানে আপোনাৰ ল'ৰাৰ ফালৰ পৰা কোনো সহায় এতিয়ালৈকে হোৱা নাই কাৰণ চাকৰি পোৱা নাই চাকৰি পালেহে হ'ব নহয় জানো সিহঁতে যিখিনি অলপ পইচা পায় সেইখিনি সিহঁতকে লাগে অঁ, এই যে মূল্য বৃদ্ধি হৈছে মূল্য বৃদ্ধিৰ কাৰণে কিবা আপোনালোকৰ প্ৰভাৱ পৰিছে নে একো অসুবিধা পোৱা নাই কিবা অসুবিধা পাইছে নেকি একে চলি আছোঁ আৰু 1 কেজি আনিব লাগিছিল বিৰাট কম হয় এনেকৈ চলি আছোঁ। এনেকৈ আৰু পিঁয়াজৰ যে মূল্য বৃদ্ধি হৈছে এইটো ভাল পাইছে নে বেয়া পাইছে আপোনালোকে ক'ত ভাল পাওঁ আমাৰ বেছি হয় আমাৰ বয়ে আহি আছে আমি কেনেকৈ কিনিম দোকানৰ ইনকামেদি আমি চাউলে কিনিম না ঘৰ ভাড়াই দিম না পিঁয়াজে কিনিম না আলুৱে কিনিম এতিয়া আপোনাৰ বয়স কিমান হৈছে 59 চাওক এখেত এজন সৰ্বসাধাৰণ নাগৰিক এখেতে এই ভেটেনেৰী কলেজৰ সন্মুখত 22 বছৰ ধৰি ষ্ট্ৰাগল কৰি আছে নিজৰ পৰিয়ালটোক পোহপাল দিবৰ কাৰণে গতিকে তেওঁলোকৰ মূল্যবৃদ্ধিৰ কাৰণে সমস্যা হৈছে কিন্তু তেওঁলোকৰ সমস্যাটো কোনে শুনিব কোনেও নুশুনে গতিকে তেওঁ এই পোহপাল তেওঁ যিটো এই দোকানখন যে দি আছে চাহৰ দোকান চব তেওঁ ঘৰ মিছেছো আছে আৰু তেখেতৰ মাজে মাজে অলপ সমস্যা হয় যেতিয়া ডাঙৰ ডাঙৰ মিটিং হয় VIP সকল আহে তেখেতসকলক উঠাই দিয়ে ইয়াৰ পৰা চ' উঠাই দিয়াৰ কাৰণে এটা সমস্যা এটা হয় চৰকাৰক কিবা ক'ব নেকি যে আপোনালোকে এই সমস্যাটোৰ কথা কিবা কওক কি ক'ব লগা আছে গুচি যাব আপোনাৰ বাৰ্তা নাই ঘৰ দুৱাৰটো নাই গাঁৱত ভাঙিয়ে গ'ল অঁ গাঁৱত ভাঙি গৈছে ঘৰ দুৱাৰ ঘৰ দুৱাৰ নাই ইয়াতে থাকিলোঁ না ভাড়াতে বানপানী হ'লে দি দিয়া অঁ এতিয়া ইয়াতে ভাড়া থাকে আপোনালোকৰ ভাড়া আছে ভাড়া আছে মুঠতে এইখন দোকান দি আপুনি পোহপাল দি আছে আৰু ইয়াৰ পৰা যিটো ইনকম হয় সেইটো দি যথেষ্ট নহয় তাৰমানে যথেষ্ট নহয় মানে গোটেই মাহটোত টান পৰি যায় আৰু মূল্যবৃদ্ধিৰ কাৰণেও আপোনালোকৰ অলপ প্ৰভাৱ পৰিছে ঠিক আছে হ'লেও আমাৰ ঘৰটো তাৰমানে বানপানীত ভাঙি গৈছে ভাল কৰিম বুলি কোৱা নাই হয়, হয়। চৰকাৰৰ পৰা পাম বুলি কৈছে চবেই এক বছৰমান আগতে নামটো আছিল চৰকাৰৰ ঘৰত এতিয়াতো কোনো খবৰেই নাই বোলো পালে অলপ মেৰামতি কৰিম হয় তেনেকুৱা ভাবিছিলোঁ চৰকাৰৰ ফালৰ পৰা ঘৰ বনাই দিয়াৰ কোনো ধৰণৰ আপোনালোকে এতিয়ালৈকে পোৱা নাই পোৱা নাই আচ্ছা আপোনাৰ নামটো কি বুলি ক'লে আকৌ? কৈলাশ দাস কৈলাশ দাস এখেত কৈলাশ দাস আজি 22 বছৰ ধৰি এই ভেটেনেৰী কলেজৰ ফুটপাথৰ ওপৰত এখন দোকান দি নিজৰ জীৱন নিৰ্বাহ কৰিছে এখেতসকলে আচলতে আচল সাহসী ব্যক্তি কাৰণ এখেতসকলে কাৰো ওচৰত হাত পাতিবলৈ যোৱা নাই চুৰ কৰিবলৈও যোৱা নাই কৰাপশ্যন কৰিবলৈ যোৱা নাই গোটেই দিনটো কষ্ট কৰি যিখিনি উপাৰ্জন হয় নিজৰ পৰিয়ালটো চলাইছে গতিকে মোৰ এটা অনুৰোধ চৰকাৰক এনেকুৱা ধৰণৰ লোকসকলক যাতে অলপ সহায় সুবিধা কৰি দোকান পোহাৰ চলাব সুবিধা কৰি দিয়াৰ ব্যৱস্থা কৰে নমস্কাৰ